অঁ কোৱা, মই এই লগৰজনীৰ ৰুমলৈ গৈছিলোঁ। বেলেগ? তোমাৰ নিচিনা চিচি কেমেৰা এটা থাকোঁতে সগুনৰ নিচিনা চকু দি থকা এটা থাকিলে মই বেলেগ কোনে চাব বাৰু মোক। অঁ খালোঁ, আজি গম পোৱানে কলিজা পাইছিলোঁ। তোমাৰ কলিজা নহয় অ', চিকেনৰ কলিজা। তোমাৰ কলিজাটো খাব পৰাহেঁতেন ভালেই আছিলে, কেতিয়াবাই খাই পেলালোহেঁতেন। জখনি যোৱাটো এইটো নহয় অ', মৰমত কৈছোঁ, তোমাৰ কলিজাটো খাব পৰাহেঁতেন মই কেতিয়াবাই খালোহেঁতেন মানে, তাততো ময়ে থাকোঁ ন। আৰে সেইটো মোৰ মাহীৰ ল'ৰা, মোৰ মাৰ ভনীয়েক যে, ভনীয়েকৰ পিতেক হয় সি। আমাৰ একেই তেজ দৌৰি থাকে আমাৰ শিৰাবিলাকত। জান, মই তোমাক টক্সিক বুলি কেতিয়া ক'লোঁ? আইঅ' জহনি যোৱাটো এইটো, সেইবোৰ তোমাৰ মোলৈ মৰম নহয় জানো মৰমহে, টক্সিক বুলি মই থৰে না কৈছোঁ। জান, আমি সেই ব্ৰহ্মপুত্ৰৰ ডাঙৰ বীজখন যে ঢলা শদিয়া তালৈ যাম, তাৰ পৰা তোমাক গটিয়াই পেলাই দিম বুলি ভাবিছোঁ। মৰমতেও তোমাৰ প্ৰেমততো মই পৰিছোৱেই, ভাবিছোঁ তোমাকো দলঙৰ ওপৰৰ পৰা দলিয়াই দিওঁ মই। তোমাক মই টক্সিক বুলি কেতিয়া ক'লোঁ? তুমি মোৰ দেহা, তুমি মোৰ জান, তুমি মোৰ কলিজা, তুমি কেলা জহনি যোৱা।